Guys, welcome back to my YouTube channel. আৰু আজি মই আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ ইয়াত আছে বিহু উদযাপন আৰু বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব এতিয়া আৰু আমাৰ ঘৰৰ পৰা একদম ধুনীয়াকৈ দেখা গৈ আছে। বলকচোন আপোনালোকক অকণমান ওপৰৰ পৰাই দেখাই দিওঁ। এইয়া দেখা পাইছেনে অকণমান? এয়া বিহুতলী পাইছোঁহি আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো পাতিছে। আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে মিলি পেলাই ইমান ধুনীয়াকৈ পাতিছে। খুটিকটীয়া মিলনজ্যোতি সংঘৰ বহাগী উৎসৱ উদযাপন আৰু একদম ছোৱালী দৌৰ খেল হৈ আছে, চাবলৈ আহিছোঁ আমি। আমাৰ দৌৰ খেল হ'ব আৰু এয়া মোৰ ভতিজা হয় দেই, তাই মোৰ লগত মানে লুডু খেলিব আৰু কৈ আছে যে তোমাৰ লগত খেলিম। মানুহক মাৰিবলৈহে গৈছে। এয়া মিউজিকেল চেয়াৰ খেল আৰু তাতো অংশগ্ৰহণ কৰিছোঁ। ইমান ভাল লাগিছে সকলোৱে মিলি খেলি পেলাই। এনেদৰে খেলি আছোঁ আৰু পাৰোঁ নোৱাৰোঁ পিছত দেখা যাব। খেল ধেমালি বিভিন্ন ধৰণৰ হৈছে, লুডু খেল হৈছে, টেকেলি ভঙা খেল হৈছে, মিউজিকেল চেয়াৰ, পুখুৰীৰ ভিতৰত পুখুৰী পাৰ হৈছে। গোটেইকেইটা খেলতে মই হাৰিলোঁ যদিও মোৰ মন অকণো বেয়া লগা নাই। মোৰ বহুত মন ফূৰ্তিয়ে লাগিছে যদিও হাৰিছোঁ। হাৰা জিকা চলিয়ে থাকে আৰু ফটাফট আহি এতিয়া ভাত পানী বনাইছোঁ, যিহেতু ৰাতিলৈ ডান্স কম্পিটিশ্যন আছে ওচৰতে, ঘৰৰ কাষতেই, আৰু চাবলৈ নোযোৱাকৈ কেনেকৈ থাকিম। আৰু যাম, আৰু এতিয়া প্ৰথমতে যাম, বাৰ্থডে পাৰ্টি এটা আছে ওচৰতে, বাৰ্থডে পাৰ্টিটো খাবলৈ যাম। আৰু তাৰপাছত যাম মানে বিহু কম্পিটিশ্যন চাবৰ কাৰণে। আৰু মোৰ ভণ্টি আছে, ডাঙৰ ছোৱালীজনী আছে, সিহঁত দুজনী নাযায়, সিহঁতৰ কাৰণে মই ভাত ৰান্ধি আছোঁ। এয়া বনাই কৰি হৈ যাব আৰু এতিয়া ৰান্ধি আছোঁ। চিকেন আনিলে এয়া বনাই আছোঁ। মই আৰু মানুহজন বাৰ্থডে খাবলৈ যাম আৰু ভাবিছোঁ আপোনালোকক অকণমান ডান্স কম্পিটিশ্যন দেখাম আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই থাকোঁ দেই। এয়া ওলাই মেলি ৰেডি হৈ আহিছোঁ ডান্স কম্পিটিশ্যন চাবৰ কাৰণে। আৰু তেনেহ'লে দেৰি নকৰোঁ, ব'লক। বাবু ফুলাব ন ফুটা নুফুলে বেলেগ এটা দিয়া। দিয়া নীল কালাৰডালকে দিয়া, কাইলৈ এডাল লৈ যাম মোৰ ভণ্টি। আমাৰ বিহু চোৱা হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ আহি আছোঁ। মেগী লৈ আহিছোঁ দোকানৰ পৰা, মেগী বনাম আৰু ৰাতি এতিয়া 1 বাজিলে ভাত খাবলৈ মন নাযায়। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। মাত দেখিছে কেনেকৈ বহি গৈছে, মোৰ মাতটো আজি কিমান দিনৰ পৰা মই ভিডিঅ' দিবই পৰা নাই। এয়া আহি ঘৰ পাই গ'লোহি আৰু আমাৰ বৌৰ কাণ্ডনামা চাব আপোনালোকে। এয়া শুই আছে, লোকৰ মানুহক সেয়া উঠাইছে পেঁপা বজাই পেলাই।
টোপনি ক্ষতি কৰাইছে মানে ভাবিছে মোৰো টোপনি ক্ষতি হৈছে যেতিয়া তেহেঁতকো টোপনি ক্ষতি কৰাই চাপ উঠাইছে দৰ্জা টকটকাই